পজি ও গোসাঁই ও চাৰি ধৰি জনমৰ কাহিনী কলে ভয়তে বসুদেৱে গোকুলত লুকুৱাই থলে কিনো ভাগ্য কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ হৈলে অৱতাৰ
সখীয়া বা নন্দ ঘরে যা যশোদায়ে পুত্ৰ পাইছে যশোদায়ে পুত্ৰ পাইছে ফুলে লৈ আছে নন্দ ঘৰে শ্যাম কানু এবাৰ কুলত লৈ চালে কিমান ধুনীয়া কিমান দুষ্ট ইতিহাস অকণ গম পাম দেই ভাল লাগিব সকলোৱে চাপৰি বজালে গাই ভাল লাগিব শ্যাম কানু সোণৰ বাংশী গহাই দি সকলো একেলগে শ্যাম কানু দূৰ হৈ নাযাবা শীতল পাতি পাৰি থৈছো তাতে থৈছো গাৰু পুনৰ বাহি গহাই দি
আহি কৃষ্ণই দিলে দেখা হৰিব রাধাই ডাকে দিলে কলিয়া কানা ওই কাকে সপাই মথুরা হাতলৈ যা সকলো একেলগে গাম সিপাৰৰে পৰা রাধাই ডাকে দিলে কলিয়া কানায় কাকে সপাই দিয়া না মথুরা ঘাটলৈ যা সিপাৰৰে পৰা ৰাধা ডাকে দিয়ে কলিয়া কানায় উঠিবা এজনী উঠিবা মাজতে ঘূৰিব না সিপাৰৰে পৰাই ৰাধা ডাকে দিয়ে কলিয়া কানায় কাকে সপাই দিয়া না মথুৰা ঘাটলৈ যা নাও ভঙা চিঙা বৈঠা জোৰা দিলা মাজতে ঘূৰিব না সিপাৰৰে পৰাই ৰাধা ডাকে দিয়ে কলিয়া কানায় কাকে সপাই দিয়া না মথুৰা হাতলৈ যা মথুৰা হাতলৈ যা নাও ভঙা চিঙা বৈঠা জোৰা দিয়া মাজৰে খেলেঙি না দুজনী উঠিবা এজনী উঠিবা মাজতে ঘূৰিব